নিজে যদি সন্মান বিচৰা তেনেহ'লে আনকো সন্মান দিয়া। ক'বলৈ যদি জিভা আছে তেন্তে শুনিবলৈও কাণ ৰাখা। এই কথাটো গাঁঠি বান্ধি লোৱা। যিয়ে দেউতাকক ভৰি চুই সেৱা কৰে তেওঁ কেতিয়াও দুখীয়া নহয়। যিয়ে মাকৰ ভৰি চুই সেৱা কৰে তেওঁৰ কেতিয়াও ভাগ্য বেয়া নহয়। জীৱনত এই তিনিজনক কেতিয়াও নাপাহৰিবা। বিপদত যিয়ে লগত থাকে, বিপদত যিয়ে লগ এৰে আৰু যিয়ে বিপদত পেলায়। সুখী হোৱাৰ এটাই মন্ত্ৰ, আশা নিজৰ ওপৰত ৰাখা, আনৰ ওচৰত নহয়। মনত ৰাখিব, পাৰ হৈ যোৱা কালিৰ কাৰণে আফচোচ আৰু অহাকালিৰ চিন্তা এই দুটা এনেকুৱা চোৰ হয় যি আমাৰ আজিৰ সুন্দৰতাক চুৰ কৰি লৈ যায়। লোকক হহাতকৈ নিজক হহা বেছি ভাল, কাৰণ লোকক হাঁহিলে অহংকাৰ বাঢ়ে আৰু নিজক হাঁহিলে অহংকাৰ কমে। কান্দিবলৈ সময় ক'ত, মাথো প্ৰাণ খুলি হাঁহক, লাগিলে দুনিয়াই কওক পাগল বুলি। বাছ মনত ৰাখক, জীৱনটো দুবাৰ নাপায়। ধন্যবাদ।